হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ৰিজাল্টত বিসংগতিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু পোহৰলৈ আহিছে ভয়ংকৰ তথ্য দাবী কৰা ধন আদায় নিদিয়াৰ বাবে মেট্ৰিকত ফেল কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে এই ঘটনা হাতীপাৰা আঞ্চলিক প্ৰধান শিক্ষক আব্দুল সামাদ আলমগীৰৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ আৰু এই তথ্য পোহৰলৈ আনিছে পঞ্চজ্যোতি আদৰ্শ জাতীয় বিদ্যালয়ৰ লক্ষ্যই আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে 1000 টকাকৈ বিচাৰিছিল আব্দুল সামাদ আলমগীৰে আৰু একে অভিযোগ টুকুৰাপাৰা আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক নুৰুল ইছলামৰ বিৰুদ্ধেও পৰীক্ষাত পাছ কৰোৱাৰ বাবে 10000 টকাকৈ বিচাৰিছিল এই মুহূৰ্তত জনাইছো টাইম এটাৰ দৰ্শকক যিহেতু আজি মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ল আৰু এই মেট্ৰিকৰ ফলাফলৰ ঘোষণাৰ পিছতে ফলাফলৰ ক্ষেত্ৰত বিসংগতি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ধন নিদিয়াৰ বাবে একাংশ ছাত্ৰ ছাত্ৰীক ফেল কৰি দিয়া হৈছে বুলি অভিযোগ উত্থাপন হৈছে আৰু এই মুহূৰ্তত ভাষ্য আহি পৰিছে এই অভিযোগৰ ভিত্তিত সেই ভাষ্য টাইম এটাৰ দৰ্শকসকলক শুনাই ল'ব বিচাৰিছো আজি যে HSLC এক্সামৰ ৰিজাল্ট ওলাইছে আমিও তাৰে HSLC এক্সামৰ কেণ্ডিডেট আছিলো আমাৰ আজি ৰিজাল্ট ওলাইছে আমাৰ পিছত যে কেইটা ছোৱালী থিয় হৈ আছে লগতে মই একেটাৰ ৰিজাল্ট ওলোৱা নাই 5 বছৰ ধৰি পঢ়ি আছো টুকুৰাপাৰা অঞ্চল এই 5 বছৰত কোনো এটা ক্লাছত ফেল কৰা নাই আজি আমাৰ ৰিজাল্ট আহিছে ফেল আমি দুঃখিত কিহৰ কাৰণে আমাৰ ৰিজাল্টটো আজি ফেল আহিলে সেইটোৱে ক'ব বিচাৰিছো টুকুৰাপাৰা আঞ্চলিক ছোৱালী হাইস্কুলৰ হেড ছাৰ মাননীয় নুৰুল ইছলাম ছাৰে ৰিজাল্টৰ আগত কেইদিনমান আগতে মোক কৈছিল যে খাদিজা মোৰ নাম খাদিজা তুমি মোৰ লগত লগ ধৰিবা মই ছাৰৰ লগত লগ ধৰিলোঁ ছাৰে ক'লে যে পইচা লাগিব ছাৰ আমি কিয় পইচা লাগিব ছাৰে তেতিয়া ক'লে ৰিজাল্ট দিব দিছে যে তাতে ৰিজাল্ট দিওঁতে তাৰ পৰাই যে খৰচ আছে 10000 টকা লাগিব তেতিয়া মই ক'লো পাছ কৰিব বিচাৰিলে 10000 টকা লাগিব তেতিয়া মই ক'লো নাই ছাৰ মইতো 5 বছৰ ধৰি এতিয়ালৈকে কোনো এটা ক্লাছত ফেল কৰা নাই আজি মোৰ বহুত বিশ্বাস আছে যে মই পাছ কৰিম আপোনাক পইচা কিয় দিম ছাৰ এইটো কৈ মই ছাৰৰ পৰা গুচি গ'লো আজি আমি আশা কৰি আমাৰ লগত যে কেইটা আছে গোটেইকেইটা ভাল আজি ৰিজাল্ট ওলাব কিন্তু তাৰ মাজত আমাৰ ৰিজাল্ট আহিছে ফেল আমি বৰ দুঃখিত বৰ দুখ পাইছো ৰিজাল্ট কৰোনা ভাইৰাছৰ সম্পৰ্কে কাৰণে মোৰ ৰিজাল্টটো পৰীক্ষা হোৱা নাই পৰীক্ষা নহ'লে স্কুলৰ পৰা ৰিজাল্ট বনাই দিব দিছিল ফাৰ্ষ্ট যেতিয়া ৰিজাল্ট দিব দিলে আমি মাৰ্কবিলাক দি আহিলোঁ জমা ছাৰে খুজিলে হাতীপাৰা হাইস্কুলৰ হেডমাষ্টাৰে খুজিলে আমি দি আহিলোঁ সেইমতে দিয়াৰ পিছত আকৌ গুৱাহাটীত গ'ল সেৱাত গ'ল যোৱাৰ পিছত ক'লে যে মাৰ্কবিলাক এতিয়া নাৰাখে বেলেগ কিবা আৰু বোলে উল্টা পুল্টা কৰিব লাগে তেতিয়া আকৌ দি আহিলোঁ নতুনকৈ আৰু দিয়াৰ পিছত তাৰপিছত আকৌ আমাক নক'লে একো তাৰপিছত আকৌ আমি শুনামতে যে ইহঁতে বেলেগকৈ বনাই লৈ পেলাই আকৌ দি আহিছে জমা দিয়াৰ পিছত আমাৰ পঞ্চজ্যোতি আদৰ্শ জাতীয় বিদ্যালয়ৰ 18জন ল'ৰা ছোৱালী আমি মেট্ৰিক দিয়াৰ কাৰণে আমাৰ আছিল হাতীপাৰা হাইস্কুলত আমি আণ্ডাৰত দিওঁ প্ৰত্যেক যোৱা বছৰো দিছোঁ এইবাৰ আমাক 7জন পাছ কৰাই দিছে আৰু 11জন ফেল কৰাই দিছে আমাক পইচা খুজিছিল হাতীপাৰা হাইস্কুলৰ হেডমাষ্টাৰ নিজে পইচা খুজিছিল পইচা নিদিয়াৰ বিনিময়ত আমাৰ ৰিজাল্ট বেয়া কৰি দিছে পাৰ ষ্টুডেণ্ট 1000 কৰি খুজিছিল হয় আৰু এনেদৰে এতিয়া দুখনকৈ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ এখন হৈছে হাতীপাৰা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুল সামাদ আলমগীৰ আৰু সেই শিক্ষকগৰাকীয়ে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে 1000 টকাকৈ বিচাৰিছিল আৰু 1000 টকাৰ বিনিময়ত পৰীক্ষাত পাছ কৰোৱা হ'ব বুলি তেওঁ মন্তব্য কৰিছিল ইয়াৰ পাছতে দক্ষিণ কামৰূপৰ টুকুৰাপাৰা আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধেও উত্থাপন হৈছে গুৰুতৰ অভিযোগ প্ৰধান শিক্ষক নুৰুল ইছলামে পৰীক্ষাত পাছ কৰাই দিয়াৰ বাবদ 10000কৈ টকা বিচাৰিছিল আৰু এই অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ ছাত্ৰীয়ে Like, share and subscribe this channel and also press the bell icon for latest updates. Thank you.